নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ যিহেতু বৰতীয়া হৈ আছিলে সেইকাৰণে আমাৰ যে বা আৰু ভিনদেউ আহি পালেহি সন্ধিয়া লগা সময়তে। আজি আহিব বুলি ফোনেই কৰা নাছিলে বাৰু, গমেই নাপাওঁ। তাৰপৰা ঘপককৈ যেতিয়া বাইকৰ মাতটো শুনিছোঁ তেতিয়াহে গম পাইছোঁ এয়া জানোচা আমি একো নাখাই নবৈ আছোঁ বুলি বায়ে এয়া কল ফল মূল যিকোনো আনিছে আৰু আপেল, তাৰপিছত ব্ৰেড চেড আনিছে, এইফালে অ'টছ এপেকেট লৈ আহিছে অকণমান খাই পেলাই পেটটো ভৰিব বুলি, তাৰপিছত এইফালে ঠাণ্ডা আনিছে। এনেকৈ এইখিনি লৈ আহিছে জানোচা। তাই মানে ঘৰখনত কিবা এটা অকণমান বিপদ হ'লে মানে তাই ৰখিব নোৱাৰে আৰু লগে লগে আহিবই। জানোচা ভালকৈ খাবলৈ পোৱাই নাই, কিবা খাইছোঁ কি নাখাইছোঁ তাই মানে চিন্তাত লগে লগে আহি পায়ে যাবহি। তাৰপিছত এইফালে আমাৰ দেহা মানুহে অকণমান উৎপাত কৰিছে আহি পোৱাৰ পিছত। তাৰপিছত এয়া মাক জীয়েকৰ চলিছে কথোপকথন। তাৰপৰা লগতে বোলো ভিডিঅ'টো কৰিছোঁ যেতিয়া মই নিজৰ চেহেৰাটো অকণমান দেখাই দিওঁ। তাৰপৰা আমাৰ এইফালে ভাইটি গৈছিলে খেলিবলৈ, সিও আহি পাইছেহি। তাৰপিছত আমাৰ পুতলাই দেখিছেনে এয়া পইচা কেইটামান পালে, ফ্ৰিজৰ ওপৰতে ককাকে পইচা কেইটামান থৈ দিছিলে, সেইকেইটাকে পাই লৈ মোক দেখুৱাই আছে মই পইচা পাই গ'লোঁ বুলি। তাৰপিছত এইফালে এয়া চাহটো দিলেহি মায়ে আনি পেলাই, চাহকণ খাই আছে। তাৰপৰা এইফালে এয়া দেখিছেনে মোক আকৌ বায়ে মানে দুচাট মাৰিছিলে, এনেই মানে বিচনীখনে দুচাট মোক মাৰিলে। মোক মৰা দেখি তাৰ উৎপাতখন চাওকচোন, মাককে মাৰিবলৈ খেদি আছে। টিউশ্যন মাষ্টৰক কি বুলি কৈছে? অকণমান মোক শান্তিটো দে, অকণমান ইমানকৈ হেৰি কৰি আছে যে মোৰ অশান্তি পাই গৈছে। অকণমানতো ৰেষ্ট লাগে, অকণমান ৰেষ্ট দে মোক। দুখ নাই বহুত দুখ লাগিছে তাৰ। অঁ যোৱা মই লৈ আহিম ন, তোমাক কাইলৈ লৈ আহিম দে। নাই একো নহয়, মই কাইলৈ লৈ আহিম যোৱা। মই কাইলৈ লৈ আহিম দে, কাইলৈ লৈ আহিম দে।